নমস্কাৰ মই হেমন্তই এটা নতুন ভিডিঅ' সৈতে আপোনালোকক স্বাগতম জনালোঁ। এইখন ঐতিহ্যমণ্ডিত বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়ৰ পৰা 2000 চনত অৱসৰ গ্ৰহণ কৰা মোৰ শিক্ষাগুৰু শ্ৰদ্ধাৰ গুণাৰাম সন্দিকৈ ছাৰ বৰ্তমান কেনে আছে সেয়া জানিবৰ বাবে ছাৰৰ টেঙাহোলাস্থিত ঘৰখনলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। তেন্তে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহি পালোঁ ছাৰৰ টেঙাহোলাস্থিত ঘৰখন। এইখনেই হ'ল ছাৰৰ ঘৰ। আহক আমি ভিতৰলৈ সোমাই যাওঁ। প্ৰথমতে ছাৰক এখন ফুলাম গামোচাৰে সন্মান জনাম আৰু তাৰ পাছতে ছাৰৰ লগত কথা পাতিম। ছাৰৰ বৰ্তমান ঘৰত কোন কেনেকৈ আছে? মোৰ পৰিবাৰ ল'ৰা দুজন আৰু দুগৰাকী বোৱাৰী, ডাঙৰ বোৱাৰী ল'ৰা এটা ছোৱালীজনী আৰু সৰু বোৱাৰী ল'ৰা এটা। আপুনি যিহেতুকে অৱসৰ গ্ৰহণ কৰিলে, বৰ্তমান অৱসৰৰ সময়ছোৱাৰ আপুনি কেনেধৰণে পাৰ কৰিছে? মই অৱসৰ সময়ছোৱা টেঙাহোলা হাইস্কুলৰ কাৰ্যকৰী কমিটিৰ সভাপতি হিচাপে প্ৰায় 5 বছৰ কাল আৰু বাকীকাল ৰাজনীতি কৰি মই কাল কটাইছিলোঁ। নিশ্চয়কৈ যিহেতুকে অৱসৰৰ পিছতে অকণমান নিজকে আপুনি ছাৰ ব্যস্ত কৰাই ৰাখিছে, হয় নহয়? হয়। যিহেতুকে এতিয়া এটা কথা আপোনাক জনাব বিচাৰিছোঁ, বৰপথাৰ হাইস্কুল তেতিয়া আছিল, এতিয়া বৰ্তমান উচ্চতৰ মাধ্যমিক বিদ্যালয়। ৭৫ বছৰ ইতিমধ্যে গৰকিছে। মহাৰজত জয়ন্তী উদযাপন কৰিবলৈ লৈছে। এই কথাষাৰ জানি আপোনাক ছাৰ কেনেকুৱা লাগিছিল? মোৰ বৰ আনন্দ লাগিছে। এনেকুৱা অনুষ্ঠানতে এনেকুৱা উৎসৱ পালন কৰিব বুলি মই ভবা নাছিলোঁ, কিন্তু এতিয়া তোমালোকৰ পৰা জানি মই শুনি বৰ আনন্দিত হৈছোঁ আৰু মই সেই উদযাপনলৈ যাবলৈ সদায় সাজু আছোঁ। হয়, ছাৰৰ পৰা জানিব বিচাৰিম, স্কুলত আপুনি শিক্ষকতা কৰি থকাৰ সময়ছোৱাৰ কিছু অভিজ্ঞতাৰ বিষয়ে অকণমান জনাব নেকি? মই বৰপথাৰ হাইস্কুললৈ 84 14 মে' দিনা ইয়াত জইন কৰিছিলোঁ আৰু এতিয়া জইন কৰোঁতে সেই সময়ৰ প্ৰধান শিক্ষক আছিল বুধিনচন্দ্ৰ ফুকন আৰু সহকাৰী প্ৰধান আছিলে শ্ৰী তুলক শৰ্মা দেৱ। মই এই সময়ত আহি ইয়ালৈ ইমান আনন্দ লাগিলে যে মোৰ আগত থকা হাইস্কুলৰ যিজন প্ৰধান শিক্ষক আছিল ভুৱনেশ্বৰ বৰুৱা, তেওঁৰ তুল্য যেন লাগিলে আৰু এওঁলোকে মোক সদায় নিজৰ ভাতৃৰ দৰে মৰম কৰিছিল। আৰু লগতে বিদ্যালয়ত যি পাঠদান দিয়াত মই কোনো অৱহেলা কৰা নাছিলোঁ। সকলো ছাত্ৰ ছাত্ৰীকে নিজৰ সন্তান সন্ততি ভাবি শিক্ষাদান কৰিছিলোঁ। সুদীৰ্ঘ 18 বছৰ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰা সন্দিকৈ ছাৰে ইতিমধ্যে 80টা বসন্ত গৰকিছে। ছাৰে আজিও অতি সুন্দৰকৈ চলা ফুৰা কৰিব পাৰে। শেষত ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। ধন্যবাদ।